নমস্কাৰ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ গৈছে সংগ্ৰাম আন এটি নাম জীৱনৰে, অৰ্থাৎ সংগ্ৰাম যদি নাই জীৱন কেনেকৈ সম্ভৱ। আমি আমাৰ জীৱনটো অতিবাহিত কৰিবলৈ বিভিন্ন ধৰণৰ সংগ্ৰাম কৰোঁ। মই ভাবিছোঁ তেনে কিছুমান সংগ্ৰামৰ টুকুৰাই আপোনালোককো দেখুৱাম। আমাৰ অঞ্চলৰ মানুহবোৰেনো জীৱন জীয়াবলৈ কি ধৰণৰ সংগ্ৰাম কৰে। আজি আৰম্ভ কৰিছোঁ মোৰ ইউটিউব চেনেলৰ নতুন ছিৰিজ সংগ্ৰাম আন এটি নাম জীৱনৰ প্ৰথমটো খণ্ড যেতিয়া বিশেষ হ'বই লাগিব, লগতে মোৰ ওচৰ পাজৰৰ হ'বই লাগিব। তেনেহ'লে ব'লকচোন আজি চাওঁ কোনোবা এজন বিশেষ ব্যক্তিৰ জীৱন সংগ্ৰামৰ কাহিনী। নমস্কাৰ। সংগ্ৰাম আন এটি নাম জীৱনৰে শীৰ্ষক ছিৰিজটোৰ প্ৰথমটো খণ্ড মই আজি লৈ আহিছোঁ আৰু আজি প্ৰথমটো খণ্ডই মই আৰম্ভ কৰিছোঁ আমাৰ গাঁৱৰ পৰা। এয়া আমাৰ লগত আছে আমাৰ গাঁৱৰে এজন কৃষক, আদৰ্শ কৃষক তৰুণ বৰা। তেখেতে নিজৰ কৰ্মৰাজিৰে বিশেষকৈ খেতিৰ লগত জড়িত হৈ স্বাৱলম্বিতাৰ পথ আঁকোৱালি লৈছে, বিচাৰি পাইছে আৰু সেয়েহে আজি মই আপোনালোকৰ কাৰণে এই বিশেষ ভিডিঅ'টো লৈ আহিছোঁ। ব'লক এতিয়া আমি তৰুণ বৰাৰ খেতি তথা তেখেতৰ বাৰীখন চাওঁ। আজিৰ এই খণ্ডটোত আমি কৃষিৰ বিষয়ে কথা পাতিম। আজিৰ এই খণ্ডটোত আমি কথা পাতিম আমাৰ গাঁৱৰে নিবাসী তৰুণ বৰাৰ বিষয়ে। এয়া আমি তৰুণ বৰাৰ বাৰীলৈ আহিছোঁ। তেখেতে অলপ খেতি কৰি থৈছে, মানে তাকে চাম বুলি আহিলোঁ। এতিয়া তেওঁ বহুত কিবা কেজিও জাতিলাও বিক্ৰী কৰিলে। এতিয়া ইয়াত তিয়ঁহ লাগি আছে, বিভিন্ন ধৰণৰ পাচলি খেতি বাতি তেখেতে কৰে। লগতে তেখেতৰ ফাৰ্ম আছে, কুকুৰা পোহে, ছাগলী আছে, গৰু আছে। লগত তেওঁ বিভিন্ন প্ৰজাতিৰ কলৰ খেতি কৰিছে। ফিচাৰী, তাত বৃহত্তৰ ফিচাৰী আছে। এইটো সেই ফিচাৰীটোত মাছ দিয়া থৈছে, তাৰ ওপৰত এয়া চাং দি ইয়াত গ্ৰামাঞ্চলত মৎস্যপালন কৃষিকৰ্মৰ লগত জড়িত হৈ প্ৰায় সকলো লোকেই স্বাৱলম্বী হ'বলৈ চেষ্টা কৰে। কিন্তু আৰম্ভণিতে যিহেতু মই উল্লেখ কৰিছোঁ এজন বিশেষ ব্যক্তিৰ বিষয়ে আমি কথা পাতিম। এই ব্যক্তিজন ব্যৱসায়িক ভিত্তিত কৃষিকৰ্মৰ লগত জড়িত হ'বলৈ অনুপ্ৰাণিত হৈছিল প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰি থকা তেওঁৰ পুত্ৰ অংকুৰজ্যোতিৰ পৰা। লকডাউনৰ সময়ছোৱাত স্কুলৰ পৰা দিয়া মাননিৰে অংকুৰে কিনি আনিছিল কুকুৰাৰ পোৱালি। অংকুৰক নিৰাশ নকৰিবলৈ দেউতাকে কুকুৰা পুহিবলৈ আৰম্ভ কৰিছিল আৰু এতিয়া সমাজৰ পৰা আঁতৰি এককভাৱে তেখেত ব্ৰতী হৈছে কৃষিকৰ্মৰ লগত। আৰম্ভণিৰে পৰা বৰ্তমান সময়লৈকে দেউতাকৰ খেতি বাতি তথা মৎস্য পালন, কুকুৰা পালন, পশুপালন সকলো কামতে সহায় কৰি আহিছে কণমানি অংকুৰজ্যোতিয়ে। সৰুৰে পৰা কৃষিকৰ্মৰ প্ৰতি আকৃষ্ট হোৱা সন্তানক উৎসাহ জনাবলৈ এই পৰিয়ালটোৱে এককভাৱে নিৰবিচ্ছিন্নকৈ সংগ্ৰাম চলাই গৈছে। শাক পাচলি, ধান, কল ইত্যাদি খেতিৰ লগতে পশুপালন কৰি এই পৰিয়ালটো স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। ভণ্টিও আহিছে লগত। তেখেতে খেতিত লাগি আছিলে, ইয়াতে চাফ চিকুণ কিবা কৰি আছিলে। ভাবিলোঁ এটা ভিডিঅ' বনাই নিওঁ। এইফালে মাটি কঁঠালৰ খেতি কৰিছে। ইয়াৰ পৰা এটা দীঘল ফিচাৰী আছে। মই তাৰমানে সৰুৰ পৰাই লগা আছে। তাৰপিছত মই এৰি দিছিলোঁ খেতিটো, কাৰণ ইয়াত গৰু ছাগলী ওপৰত পোৱাৰ কাৰণে মই খেতিটো এৰি দিছিলোঁ। এৰি দিয়াৰ পিছত লকডাউনৰ সময়ত মই বহুত টকা লছ হৈছিলে, মানে খেতি কৰিছিলোঁ, কাৰণ বিক্ৰী কৰিব পৰা নাছিলোঁ। তাৰপিছত মোৰ মনটো ভাগি গৈছিলে। তাৰপৰা মই হাজিৰাত গৈছিলোঁ। তেনেকুৱা লকডাউনৰ আকৌ এই LP স্কুলত শিক্ষকে ল'ৰা ছোৱালীৰ কাৰণে পইচা এটা দিছিলে 400 টকা, ডিম খাবৰ কাৰণে। মোৰ আকৌ ল'ৰাটোৱে ডিম নাখাই পেলাই কুকুৰা আনিলে। কুকুৰা অনাৰ পিছত এই কুকুৰাৰ পৰা গৈ পেলাই মোৰ ক্ৰমান্বয়ে আজি লাখ টকা বুলি ক'লে ভুল হ'ব বাৰু, এনেই লাখ টকাই হয়। লাখ টকা বুলি ক'লে ভুল হ'ব, 1000 টকা চুবলৈ মই সক্ষম হৈছোঁ। কাৰণ মানে এতিয়া মই ক'তো হাজিৰা কৰিবলগীয়া বা বেপাৰ কৰিবলগীয়া বা কিবা কৰিবলৈ মোৰলগীয়া হোৱা নাই, ভগৱানৰ কৃপাত বা ল'ৰাটোৰ মানে হেৰিয়ত। এতিয়া ল'ৰাটোৱে মানে প্ৰত্যেকটো খেতিয়ে তাৰমানে আইডিয়াটোহে দিয়ে। সি এফালৰ পৰা মোৰ পুত্ৰ যদি গুৰু নিচিনাগতে হৈছে, কাৰণ সি যেতিয়া মাছ দিয়াবও হ'ল, যেতিয়া কণী উমনি দিবও হ'ল, যেতিয়া কুকুৰাকেইটা আনিবও হ'ল, তেনেকৈ বুলি কোৱা মতে সিহে যেনিবা মোক মানে হেৰি এটা কৰা। ঠিক সেইদৰে বাৰু অকল খেতিতে বুলিয়েই নহয়, সি খেতিত মোক বহুত সহায় কৰি দিয়ে যে পঢ়াৰ ক্ষেত্ৰতো ইমান পিছপৰা নহয়, পঢ়িও আছে গৌমা হাইস্কুলত। এবাৰ প্ৰদৰ্শনী দেখুৱাইছিলেগৈ, কুকুৰাৰ ডিম লৈ গৈছিলে। তাৰপিছত তেনেকৈ কিছুমান ঘৰত নিজে উৎপন্ন কৰা
বস্তু ই গৌমা হাইস্কুলত নিছিলে তাৰপৰা ছোৱালীজনী যেনিবা গৌমা হাইস্কুলৰ পৰা পাছ কৰি পেলাই এতিয়া গাৰ্লছত এডমিশ্যন দিয়া হ'ল তাত পঢ়ি আছে মোমায়েকৰ ঘৰত থাকিলৈ প্ৰত্যেকটো খেতিয়ে আছে মই এতিয়া খেতিৰ নামত মোৰ একেবাৰে বাঁহৰ পৰা কলৰ পৰা একদম গৰু ছাগলী হাঁহ কুকুৰা মানে পাৰতো নাইকিয়া আকৌ হাঁহ কুকুৰা খেতিৰ নামতো ধানৰ পৰা আদি কৰি প্ৰত্যেকটো আছে সেইবিলাক ধান যে সেইবিলাক এই কণী ধান হয় কণী ধান এনেকৈ কৰা হৈছে আৰু চৰকাৰৰ ঘৰৰ পৰা কিছুমান মোক যোগান ধৰে এতিয়া বাৰিষা কি কয় খৰালি ছিজন আহিছে এতিয়া মটৰমাহ হ'ব সৰিয়হ হ'ব ঘেঁহু হ'ব তাৰমানে নানা ধৰণৰ খেতি হ'ব প্ৰায় মই মানে ৰবি খেতিৰ নামত প্ৰায় 10-12 বিঘামান খেতি কৰিব কৰোঁ আগৰ এতিয়া এইবাৰ বেছি হ'ব বুলি ভাবিছোঁ এৰি দিছিলোঁ যদি এইবাৰ বেছিকৈ কৰিম বুলি ভাবিছোঁ দেউতাকক কৃষি তথা পশুপালনৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ উপদেশ দিয়া কণমানি অংকুৰজ্যোতি গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰ এই অংকুৰৰ নামতে পিতৃ তৰুণ বৰাই গাঁৱতে স্থাপন কৰিছে এখন পাম য'ত জৈৱিকভাৱে উৎপাদন কৰা বিভিন্ন ধৰণৰ শাক পাচলিৰ লগতে মাছ হাঁহ কুকুৰা বিভিন্ন প্ৰকাৰৰ ফল মূল উপলব্ধ গম পাই গৈছোঁ ভৰ্তি কেনেকুৱা লাগে এবাৰে জীৱনত নাৱত উঠিছিলোঁ এবাৰ আজি বুকুৰত কৃষ্ণ একো দ ফিচাই এইবিলাক খেতি চাবলৈকে আহিছোঁ যেনিবা এই আমাৰ ভূৰৰ চালক ভিন্ন কাৰণত এই কৃষকজন বিশেষ তেখেতে নিজৰ কৰ্মৰাজিৰে মানুহৰ আদৰ্শ হোৱাৰ লগতে নিজৰ বুদ্ধিমত্তাৰো পৰিচয় দি আহিছে অতি কম ঠাইতে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰি অধিক উৎপাদনত এই কৃষকজনে গুৰুত্ব প্ৰদান কৰিছে যাৰ বাবে ফিচাৰীত মাছ জীয়াই থোৱা সময়তে তেওঁ এইদৰে চাং পাতি জাতিলাও খেতি কৰিছে পানীৰ ওপৰত থকা জাতিলাওখিনি প্ৰতিপাল কৰিবলৈ তেওঁ এইদৰে ভূৰ এখন সাজি লৈছে এনেকৈ পানীৰ মাজত খেতি কৰিবলৈ যাওঁতে যি সংগ্ৰাম কৰিব লগা হয় সেয়াও পিছে আজি মই অভিজ্ঞতা লৈছোঁ কালি এইখন চাঙৰ পৰাই তেখেতে প্ৰায় 80 কিলো জাতিলাও বিক্ৰী কৰিছে আজি যিকেইটা জাতিলাও আছে সেইকেইটা দেখুৱাবলৈকে এইদৰে মোক কলগছৰ ভূৰত উঠাই আনিছে পানীৰ মাজত এইদৰে ভূৰত উঠা মোৰ কোনো ধৰণৰ অভিজ্ঞতা নাছিলে যদিও আজি এটা নতুন অভিজ্ঞতাৰ মুখামুখি হ'লোঁ যেতিয়াকৈ এই জাতিলাওখিনি দেখিলোঁ মনটো ভৰি পৰিছে প্ৰকৃততে আমাৰ গাঁৱলীয়া মানুহখিনিয়ে বিভিন্ন পৰিস্থিতিৰ লগত মোকাবিলা কৰি এইদৰে জীৱন সংগ্ৰাম চলাই আছে কোনোবা যদি সংগ্ৰামত সোনকালে জয়ী হৈছে কোনোবা লেহেমীয়া গতিত জয়ী হৈছে কিন্তু জয়ীটো সকলোৱে বিভিন্ন ঘাত প্ৰতিঘাত পায়ো জীৱনত হাৰ নমনা কিছুমান ব্যক্তিৰে সৰু সৰু সংগ্ৰামৰ কাহিনী মই সকলোৰে বাবে লৈ আহিম বুলি ভাবিছোঁ যাক দেখি আপোনালোকো অনুপ্ৰাণিত হ'ব কেৱল মাত্ৰ সন্তানক কৰ্মৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে কৃষিকৰ্ম আৰু পশুপালনৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ এইজন ব্যক্তিয়ে বাছি লৈছে এটা সুকীয়া পথ যি পথে তেওঁৰ লগতে অঞ্চলৰ কেইবাজনো কৃষকক স্বনিৰ্ভৰশীল হ'বলৈ প্ৰেৰণা যোগাইছে তাৰোপৰি অংকুৰৰ দৰে শিশুসকলৰ মনতো কৃষিৰ প্ৰতি এক আগ্ৰহ জন্মাবলৈ সক্ষম হৈছে এইদৰে সন্তানৰ খাচতীয়া কেইটামান টকাক ভিত্তি কৰি আগবাঢ়ি যোৱা এইজন ব্যক্তিৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে যদি আন কাৰোবাৰ সংগ্ৰামত অকণমান ইন্ধন যোগায় তেনেহ'লে আমাৰ উদ্দেশ্য সফল হ'ব আপোনাৰ জীৱন সংগ্ৰামৰ কাহিনী পিছে আমাক জনাবচোন আমি শুনিম সংগ্ৰাম আন এটি নাম জীৱনৰ শীৰ্ষক চিৰিজটো মই আগুৱাই নিবলৈ চেষ্টা কৰিম এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ যিসকল মোৰ এই চেনেলটো নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব লগতে আজিৰ এই খণ্ডটো চাই কেনেকুৱা পালে সেইটো কমেণ্ট যোগে যদি আপোনালোকে ভাবিছে আজিৰ এই খণ্ডটোৱে কাৰোবাক সহায় কৰিব তেনেহ'লে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব তেনেহ'লে মই গীতাঞ্জলি বৰাই আপোনালোকৰ পৰা এতিয়া বিদায় মাগিছোঁ বাই বাই